আজিলৈকে এইবিলাক বস্তু চুয়ে পোৱা থাকে পাতৰ কৈ দিয়াচোন তাক মাইকী এষাৰ থাকে এইটো পাগল কোৱা খানা ক'ত হৈ আছে আজি মানে আমি ৰাইজৰ খানা খাইছো পুলিয়াম বুলি কয় আমাৰ পুলিয়াম গোটেই খুবা মানে এই অলপ আগত এই আমজোপা অলপ জুম কৰি দেখাই দিয়া এই তাতে খাই আছে মানে আমজোপা এইফালে গোটেই ডাঙৰ সৰু আমি গোটেই ল'ৰা এই তাতে খানা হৈছে বলক যাওঁ ভিতৰত বনাওঁ ধুনীয়া খানা এইবিলাক নকবি দেই নাই নাই খাব অহা নাই মানে এনেই ধেমালি এইটো কাটি দিম আমি কাটি দিম এইবিলাক ফটোৱা কথা কাটি দিওঁ মানে আমি বতাহ হ'ব আহিছিলোঁ মানে এইবিলাক দেখিলে গম পাই মানে এতিয়া দেখিছে ৰ'দ কিমান দেখিছে চ' সেইটো মানে অলপমান এইফালে হাৱা খাবৰ কাৰণে আহিছিলোঁ নিজে প্ৰথমতে কিবা এটা কৰি লৈ গাৰ্লফ্ৰেণ্ডৰ আশা কৰি বুজিছ সি কাৰ আশা থাকে পাতৰ কৈ দিয়াচোন তাক মাইকী আশাত থাকে এইটো পাগল গাৰ্লফ্ৰেণ্ড আশাত থাকে মানে গাৰ্লফ্ৰেণ্ডৰ চাকৰি হ'লে একো নকৰে বোলে চ' খানা খোৱা জেগা পালোহি মানে এইফালে দেই এইফালে খানা হৈ আছে এতিয়া মানে চাউল ধুইছেহে কি আয়োজন কৰা হৈছে খানাত কওক খানাত আয়োজন মানে গৰমটোৰ কাৰণে মাছকে কৰা হৈছে মাছ মাংস নাই ন মাংসটো নালাগে মানে সকলোৱে মাংস নাখায় এনে বিহু ভালকে গ'ল খুব সুন্দৰকৈ কিবা অসুবিধা নাই একো অসুবিধা নাই আমাৰ খুব সুন্দৰকৈ হৈছে বিহুখন আৰু ভৱিষ্যতলৈ এনেকৈ হ'ব বুলি আশা কৰিলোঁ আৰু তোমালোক থাকিবা সকলোৱে মিলি আৰু সেয়াই আৰু খুব ভাল লাগিছে এনে আমাৰ গায়কৰ অনুষ্ঠানটো গায়কে বেয়া পাইছে নেকি কিবা নাই খুব সুন্দৰ পাইছে তেওঁ ভাল পাইছে ন খুব ভাল পাই গৈছে গতিকে একো বেয়া পোৱা নাই আৰু সকলোলৈ শুভেচ্ছা থাকিলে আৰু আগলৈ যাতে আমি এনেকৈ এই বিহু অনুষ্ঠানটো কৰিব পাৰোঁ সকলোৱে একত্ৰিতভাৱে মন চেনেহেৰে তাকে আশীৰ্বাদ কৰিব আৰু একেটা চেনেলটো চাই থাকিব কিছুমানে ভাবিব পাৰে এতিয়া যে আমি খানাটো খাওঁ আমাৰ গাঁৱৰ মানুহে ধৰি লওক বিহু পইচা বাচাৰ কাৰণে খাইছোঁ বুলি নাই বিহু পইচা আমাৰ যিটো বাচিছে সেইটো আমি এক্সট্ৰাকৈ থৈ দিছোঁ সেইটো আমি মানে ফূৰ্তিতে তোলা সেইটো আমাৰ সকলোৱে পকেটৰ ফালৰ পৰা জ্যেষ্ঠসকলে কোনোবাই 1000 দিছে কোনোবাই 500 দিছে এনেকৈ আমি সেই পইচাটোৱে তুলি খাইছোঁ কিন্তু আৰু যিটো আমাৰ ৰাইজৰ যি 2 পইচা বাচিছে সেইটো আমাৰ বাকী অনুষ্ঠান আছে যেনেকৈ আমাৰ লাইব্ৰেৰী কাম কৰিবলগীয়া আছে পুথিভঁৰালৰ কিছুমান কাম আছে সেইবিলাক আছে ৰেজিষ্ট্ৰেশ্যনৰ কাম আছে এনেকুৱা ধৰণৰ সামাজিক কিছুমান কাম আছে সেইবিলাক কৰিবলৈ কোৱা হৈছে মানে এইটো এতিয়া আমি মানে সম্পূৰ্ণ তুলি পেলাই খোৱা হৈছে খানা এইটো সম্পূৰ্ণ আমাৰ নিজৰ পকেটত সেইটোৱে মানে জানি থ'লে ভাল হয় সেইটোৱে জুনিয়ৰ জুবিন গান দিয়ক কোৱাচোন দেই জংগীতা জুনিয়ৰ জুবিন আছে আমাৰ লগত দেই গান গাব দেই কামৰা গান গা জুনিয়ৰ জুবিন ক'ব নালাগে জুবিন এটাই মানে অমৰজ্যোতি ডেকা দেই সি বহুত ভাল গান গায় আৰু এতিয়ালৈকে বৰ্তমান ওলোৱা নাই গান এটাও ত' গাব মানে এতিয়া কওক দে গা গান নাগা সি ৰিলছে ধৰিছে দেখুৱাইছো দেখুৱাইছো দেখো কোনো গান গাম আৰে এটা জুবিনৰ ভাল গান না গানা নীলা কাছ গাম দেখা মনতে পাহি সপোনে কিয় তুমি নাহিলা কাষৰতে মুঠি সুবাহে কিয় ৰুৰা মাৰে হেৰি আছে জুবিনৰ গান না গাবহি গান গাম জুবিনৰ তুমি বেলেগ গাবা বেলেগ কি গাবা নিয়ৰ ফুল গাম নিয়ৰ ফুল নিজে গাব সি বিচাৰিছে গান এটা গাব আইনুজনী পাহাৰ নাচিছে সেই পাহাৰে ৰাতিৰ মায়া অন্ধকাৰত এইটো পাল অন্ধকাৰত এইটো পাল গান হৈ সৰি পৰিছিল
শব্দময়ী চুট কৰি আছো ভিডিঅ কোৱা মই গান নলগাব ৰখা কোৱা কোৱা আমাৰ মইনাৰাম আহিছে আমাৰ যি হজা বিহুটোৰ আজি খানা এটা আমি খাবলৈ আহিলোঁ মইনাৰামে আমাক সকলোকে মানে দুআষাৰ কথা বিচাৰিছে মিলিকৈ খাম আৰু মানে কওক মানে এইটো খানাটো কিহৰ কাৰণে আয়োজন কৰা হৈছে আমাৰ ৰাইজে বিহু পতাৰ কাৰণে ভাল গানটো কওকচোন গানটো কওক আৰে কওক এতিয়া কওক আমি যি বিহু পাতিছিলোঁ বিহু পাতি আমি সকলোৱে একেলগে এসাঁজ খাম বুলি আজি ভাল দিন এই দিনটোতে আমি গোটেইখিনি লগ খাই মানে বছৰটোলৈ শেষ কৰিলোঁ অহা বছৰ ভালকৈ পাতিম বুলি গোটেইখিনি মানে এবছৰ বিহুটো মানে কেনেকুৱা ধৰণে বঢ়িয়া ধুনীয়া হৈছে এনে গায়কে বহুত ভাল পাই বহুত গায়কে মানে আকৌ আমালৈ মানে মেছেজ লিখি দিছে বহুত ভাল লাগিছে ৰজাগাঁও মানে বহুত ভাল লাগিছে ৰজাগাঁও গায়কজনৰ নাম এটা কৰিলে ভাল হ'ব মানে ৰাইজে গম পাব আমাৰ গায়কজন সঞ্জীৱ বৰা সঞ্জীৱ বৰা ন এই প্ৰগ্ৰাম বহুত ভাল হৈছে বহুত ভাল হৈছে আজি খানাটো মানে বিহু উপলক্ষে সত্যতাও আছে এইফালে মানে ছুটীত আহিছে বিহুত থাকে প্ৰতি বছৰ বহুত ভাল লাগে সেইটো কাৰণে ফাটাফাটি সঞ্জীৱ বৰাক নেক্সট কোনোবাই আহিলে নেক্সট বছৰ হলে এইবছৰ যদি নোৱাৰে নেক্সট বছৰ হলেও মাতিবই মানে পেচা বসুল গায়ক বহুত মানে ভাল গায়ক হয় সঞ্জীৱ বৰা বহুত ভাল প্ৰগ্ৰাম হয় সঞ্জীৱ বৰা প্ৰগ্ৰাম তো এয়াই আৰু খানাটো আজি দেখুৱাই আছো বাকীখিনি ৰাইজ বহুত আছে ভাল লাগিলে এইফালে খানা হৈ আছে কিবা এটা কোৱা কিহৰ খানা কিহৰ আছে খানা আমাৰ বিহু খানা চেনেলটোৰ বিষয়ে কিবা এটা কোৱা ছাবস্ক্ৰাইব কৰিব চেনেলটোৰ কথা কোৱা কিবা এটা ছাবস্ক্ৰাইব কৰিব দেই এই সত্যতা ক'ব কিবা এটা এইটো হৈছে মইনা ব্লগ ৰাম ডেকা ব্লগ ছুটি লৈ আহিছো প্ৰগ্ৰাম চাবলৈ মইনা ব্লগটো হৈছে স্পেচিয়েল ছাবস্ক্ৰাইব কৰি দিব চবেই লাইক কৰি দিব থেংক ইউ দেই আৰু এইফালে বহুত আছে দেখুৱাই আছো বাকীখিনি আপুনি বিহু ভিডিঅ'টো চালে নাই চাব মই চাইছো ন বহুত ভাল লাগিছে আকৌ বনাই থাকিবা তোমাৰ চেনেলটো চাই ভাল লাগে মইনা ব্লগত ৰাম ব্লগত ছাকচেছ কৰিব আমি মানে কি গাঁৱত মইনাৰাম বুলি কওঁ কিন্তু তেওঁ ৰাম ব্লগ হয় তেখেতৰ চেনেলটো ছাকচেছ কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ মোহন দা এতিয়া যে বেগত মানে শুনি আছে বেগৰ গানটো কামনা কৰা অমৰজিতে কোৱা মানে মই আপোনালোকৰ গানটো শুনাই দিম অমৰজিতে গাইছে কভাৰ চং মাতটো কেনেকুৱা ভাল 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 পাই ভাল লাগিল তাৰ গান শুনি সি ভাল গায় আৰু আমি যোনখিনি জেগাত খানাটো আয়োজন কৰা হৈছে আমাৰ চ' পৰিৱেশটো চাওক কিমান এটা ধুনীয়া পৰিৱেশ পথাৰৰ মুকলি পৰিৱেশ এইখিনি হ'ল আমাৰ খানা খোৱা জেগাখিনি তাত খানা বনাই আছে আৰু কিমান ধুনীয়া এটা পৰিৱেশত আমি খানাটো আয়োজন কৰিছোঁ গৰমৰ কাৰণে আৰু এইফালে ঘূৰি আহি দেখোঁ চবেই খাব বহিলে মানে ময়ো বহি ল'লোঁ মহিন্দাৰ ওচৰতে চ' এনেকৈ পথাৰত ভাত খোৱা মজাটোৱে বেলেগ তাতে আকৌ গোটেই গাঁৱৰ ল'ৰা ছোৱালীবোৰ মিলি ডাঙৰ সৰু সকলোৱে মিলি এটা খানা খোৱাটো বহুত বেলেগ এটা মজা আৰু চ' জানে আৰু খানাটো কেনেকুৱা আছে চবকে সুধিম চাই থাকক ভিডিঅ'টো বাবুদা খানা কেনেকুৱা আছে ভাল আছে সত্যদা ভাল আছে খানা খানা কেনেকুৱা আছে ধুনীয়া ভাল আছে ন একদম ধুনীয়া হৈছে খানা ধুনীয়া আছে ভাল আছে ন ল'ৰা কিবা এটা কোৱা
পাঠ এই পাঠ কেনেকুৱা টেষ্টি টেষ্টি ন আমি চাৰিটা বিশাল ছটা এইটো গৰম মদাহী এইটো মদাহী আৰু তই আজিলৈকে এইবিলাক চুয়ে পোৱা নাই নাই এইটো খাইছে আৰু তই নহয় এইটো খাইছে এই দুইটা খাইছে মদাহী মদাহী নাই মই জগৰি এইটো নাই মদাহী নাই এইটো নাই মদাহী ভিডিঅ'টো ই কৰিলে মই কৰিব লাগিব ৰাতি এইটো নাই মদাহী এওঁ মানে নাই খোৱা নাই মই চাপৰ্ট কৰিছো এই যোনে কেমেৰাত হৈছে এতিয়া সি মানে এই আনি ৰখা মানুহটো এইটো উঠোনবা খাই আছে যেবা আনিছে এবাৰ খাইছে এইটো এটা মই বহুত দূৰ এই অৰুণাচলৰ মানুহে ভাল পায় ক মাল বোলে অৰুণাচল ভাল পায়তো মোক আৰু এনেকৈ ফূৰ্তি কৰি চবেই সকলোৱে মিলি খানাটো খাই আছে ইফালে পিতা এটা আহি বহি গ'ল ডাঙৰ দিছিল সি দেই পিতা খাবৰ ডিছকাউণ্ট চাওক চশমাটো খুলি লোৱা চব কোলা দেখিবা এতিয়া ये पानी ये गंगा तो इतना काला क्यों है इतना काला क्यों है শেষত গৈ মঞ্জিত আৰু ৰাকেশে ভাত খাব থাকিল মানে সিহঁতৰ সকলোখিনি কামত লাগি আছিল সেইকাৰণে দেৰি হ'ল সিহঁতৰ আৰু সিহঁতক দি আছোঁ আমি এতিয়া বৰ্তমান আৰু এফালে আহিলে গাঁওবুঢ়া হোৱা কেইজন এফালে ভাইটিটা বহিছে ছাইডত গাঁওবুঢ়া হোৱা দুজনো আহি পালে চ' সেইকাৰণে ভাত দিবলৈ গ'ল আমি এনেকৈ সকলো মিলি খানা খোৱা এটা মজাই বেলেগ তাতে আকৌ বিহুৰ খানা বহুত বেছি ভাল লাগে তাতে গোটেই গাঁৱৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ সৰু ডেকা গাভৰু চব মিলিকৈ খানাটো খাইছোঁ সেইকাৰণে ভিডিঅ' প্ৰস্তুত কৰিলোঁ আৰু ভিডিঅ' যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এনেকৈ সকলোৱে থাকিব লাগে সকলোৱে থাকিলে ভাল হয় একতাটো মেইন আৰু ভিডিঅ'ৰ শেষলৈকে চোৱা কাৰণে সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ ত' এনেকৈ আজি দিনটো ভালে ভালে গ'ল আমাৰ খানাটো বিহু ভালে ভালে গ'ল চ' ধন্যবাদ আৰু আমাৰ এই লগৰ কোনোবা যদি থাকি গ'ল নামাতাকৈ খবৰ দিয়াত যদি পাহৰি গ'ল পাহৰিব পাৰে বাৰু স্বাভাৱিক কথা কাৰণ ইমানবোৰ কাম ৰখি গ'লে কোনো বেয়া নাপায় যাতে